অনলাইন শিক্ষাৰ সুবিধাৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্মাৰ্টফোনৰ যোগান ধৰা হ'ব। ৰাজ্যজুৰি 8 লাখ শিক্ষাৰ্থীক স্মাৰ্টফোনৰ যোগান ধৰা হ'ব আৰু নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীৰ হাতে হাতে পৰিব স্মাৰ্টফোন। স্মাৰ্টফোনৰ দ্বাৰা অনলাইন ক্লাছ সম্ভৱ, কিন্তু স্মাৰ্টফোনৰ নেতিবাচক দিশবোৰো আচলতে আগতীয়াকৈ জনাটো দৰকাৰ। শিশুৰ ওপৰত স্মাৰ্টফোনৰ যি মাৰাত্মক প্ৰভাৱ পৰিছে এই কথা মই আপোনালোকক ব্যক্ত কৰিব খুজিছোঁ থমেই। কিন্তু আহক আমি আলোচনা কৰিম এতিয়া টিনএজাৰ্ছৰ অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰ্যায়ৰ সেই বয়সৰ শিক্ষাৰ্থীৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে। আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে অনলাইন শিক্ষাৰ সুবিধাৰ্থে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ স্মাৰ্টফোন যোগান ধৰা হ'ব। ৰাজ্যজুৰি 8 লাখ কৰিব স্মাৰ্টফোন। 2 বছৰ ব্যৱহাৰৰ পিছত কিন্তু চৰকাৰক স্মাৰ্টফোনবোৰ ঘূৰাই দিব লাগিব। এই কথাটো মনত ৰাখিব। আমি এই বিষয়ে আলোচনা কৰিম যে 2 বছৰৰ পিছত স্মাৰ্টফোনবোৰ ব্যৱহাৰ কৰাৰ পিছত ঘূৰাই দিব লাগিব। এই স্মাৰ্টফোনৰ স্থায়ী মালিক এই নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল হ'ব নোৱাৰিব। ফলত আজিও আমাৰ নেটৱৰ্ক ব্যৱস্থাটো অত্যন্ত দুৰ্বল। গ্ৰামাঞ্চলত সকলোতে নেটৱৰ্ক কেতিয়াও পোৱা নাযায়। ঘৰৰ পৰা ওলাই বহুত দূৰলৈ যাব লগা হয় নেটৱৰ্ক পাবৰ কাৰণে, প্ৰিয়জনৰ লগত কথা পাতিবৰ কাৰণে। সেইবিলাক গাঁৱত এইসকল শিক্ষাৰ্থীয়ে স্মাৰ্টফোন পালেও কেনেকৈ শিক্ষা গ্ৰহণ কৰিব সেয়া সন্দেহজনক। লগতে প্ৰতিদিন ডেটাৰ বাবে যিটো খৰচ কৰিব লাগিব 1.5 GB ডেটা যদি আপুনি 2 মাহৰ বাবে লয় তেনেহ'লে কমেও 500 টকা আপুনি দিব লাগিব। ঘৰখনত যদি 2জন ল'ৰা ছোৱালী আছে তেনেহ'লে 1000 টকা 2 মাহৰ বাবে। আৰু 1.5 GB ডেটাই সম্পূৰ্ণ পাঠ্যক্ৰম কেতিয়াও কৰিব নোৱাৰে। 2 ঘণ্টা মানৰ ভিতৰতে এইখিনি শেষ হৈ থাকিব আৰু দিনটোৰ বাকী সময়ৰ বাবে ডেটাৰ বাবে অতিৰিক্ত ধন গ্ৰহণ কৰিব লাগিব, যাৰ খৰচ কিন্তু অভিভাৱকৰ ওপৰত পৰিব। দুখীয়া পৰিয়ালৰ শিক্ষাৰ্থীয়ে কিন্তু হাতত স্মাৰ্টফোন পালেও সুকলমে যে পঢ়া শুনা সম্পন্ন কৰিব পাৰিব সেই কথাত সন্দেহৰ অৱকাশ আছে। এতিয়া আহক আমি আলোচনা কৰিম যে টিনএজাৰ্ছৰ ওপৰত মোবাইলৰ বিৰূপ প্ৰভাৱ পৰে। আপোনালোকে গ্ৰাফিক্সত দেখিব যে পৃথিৱীৰ এটা বিশেষ এজেন্সিয়ে পিউছ কনচালটেন্সি বুলি আমেৰিকা ৱাশ্বিংটন ডিচিৰ এটা খুব ডাঙৰ এজেন্সি বিশেষ সদায় সমীক্ষা কৰে। এই পিউছ এজেন্সিটোৱে পিউ কনচালটেন্সিয়ে যিবিলাক ডেটা ইউৰোপ, আমেৰিকা, এছিয়া আৰু আফ্ৰিকাত তেওঁলোকে দীৰ্ঘদিনীয়া অধ্যয়ন চলাই পেলাই যিবোৰ ডেটা পাইছে সেই ডেটাবিলাকৰ ওপৰত ভিত্তি কৰি মই কামখিনি আগবঢ়াব খুজিছোঁ যে পৃথিৱীৰ 66% মোবাইল ব্যৱহাৰকাৰী নমোফোবিয়াত আক্ৰান্ত। এই নমোফোবিয়াটো হৈছে ন' মোবাইল ফোবিয়া, অৰ্থাৎ মোবাইলটো হাতত নাই, মোৰ মোবাইল নাই, এই কথাটোৰ যিটো আতংক, এই আতংকটো হৈছে নমোফোবিয়া। এই নমোফোবিয়াটো এই মুহূৰ্তত যদি আধা ঘণ্টাৰ বাবে আপোনাৰ মোবাইলটো হাতৰ পৰা নোহোৱা হ'ল বা চুৰাই নিলে বা যিটো শংকা যে মই এতিয়া পিছৰখিনি কেনেকৈ কটাম, নতুন মোবাইল এটা অথবা আপোনাৰ হাতৰ পৰা মোবাইলটো চিঞৰ গ'লে কি হ'ব, এই কথাটো এবাৰ চাৰিওফালে শংকাগ্ৰস্ত হৈ পৰিব। এই নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা যেতিয়া মোবাইলবোৰ 2 বছৰ পিছত লৈ যোৱা হ'ব 100% নিশ্চিত যে এওঁলোক ন' মোবাইল ফোবিয়াত ভুগিব, নমোফোবিয়া বুলি যিটো কয়, আৰু যাৰ ফলত অভিভাৱকৰ ওপৰত হেঁচা পৰিব নতুন এটা স্মাৰ্টফোন কিনি দিয়াৰ বাবে। 2020 চনৰ সমীক্ষাত 2020 চনত নমোফোবিয়াই শীৰ্ষস্থানত অৱস্থান গ্ৰহণ কৰিছিল। নমোফোবিয়া ইমান বেছি হৈছিল কাৰণ এই যে যিটো পেণ্ডেমিক চলি আছে পৃথিৱীজুৰি, এই পেণ্ডেমিকৰ সময়ত সকলো মানুহ মোবাইলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল আৰু দোকান পোহাৰ বন্ধ থকাৰ বাবে বেয়া হৈ যোৱা মোবাইলবোৰো ৰিপ্লেচ কৰা, তাক নতুন এটা কিনা অথবা তাক ভাল কৰি লোৱাৰ কোনো অৱকাশ নথকাৰ বাবে নমোফোবিয়াই সাংঘাতিক ধৰণৰ গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। মোবাইলৰ লগত কটোৱা সময় 2020 চনত 39% বৃদ্ধি পাইছে। এই যে পেণ্ডেমিকৰ লকডাউনবিলাক, এই লকডাউনে আচলতে আমাৰ মোবাইলৰ লগত কটোৱা সময় 39% বৃদ্ধি কৰিছে পৃথিৱীজুৰি গড় হিচাপত। আমেৰিকাত এইটো কিন্তু 59%। আমেৰিকাত পৃথিৱীত সকলোতকৈ বেছি। প্ৰতিজন ব্যৱহাৰকাৰীয়ে গড়ে দিনটোত 150 বাৰ মোবাইলটো আনলক কৰে। এইটো পৃথিৱীৰ গড় হিচাপত এছিয়া, ইউৰোপ, আমেৰিকা সকলোতে লোৱা এটা গড় হিচাপৰ সমীক্ষা যে আনলক কৰোঁতে আমি 150 বাৰ ন্যূনতম প্ৰতিদিনে আনলক কৰোঁ, কিন্তু দিনটোত আমি হাঁহো মাত্ৰ 15 বাৰ। 150 বাৰ মোবাইল আনলক, আমাৰ হাঁহি মাত্ৰ 15 বাৰ। অৰ্থাৎ আমাৰ হাঁহিতকৈ মোবাইল আনলক কৰাৰ পৰিমাণটো 10 গুণ বেছি।
প্ৰতিজন ব্যৱহাৰটোত ন্যূনতম 2 ঘণ্টা 50 মিনিট সময় মোবাইল চাই থাকে, অৰ্থাৎ প্ৰায় 3 ঘণ্টা সময়, 24 ঘণ্টাৰ 7 ঘণ্টা শুৱে, 3 ঘণ্টা মোবাইলত কটায়। কিন্তু তেওঁলোকে পৰিয়ালৰ লগত কটোৱা সময় মাত্ৰ 45 মিনিট। যিজন ব্যৱহাৰকাৰীয়ে 3 ঘণ্টা সময় কটায়, মাত্ৰ 45 মিনিট। 58% লোকে 1 ঘণ্টাৰো কম ব্যৱধানত মোবাইল চেক কৰি থাকে। 58%, 58% লোকে সময়ৰ কম ব্যৱধানত মোবাইলটো চেক কৰি থাকে। ব্ৰাজিলত 4 ঘণ্টা 48 মিনিট, চীনত 3 ঘণ্টা 3 মিনিট আৰু আমেৰিকাত 2 ঘণ্টা 37 মিনিট সময় মোবাইলৰ লগত অনবৰতে মানুহ এনগেজ হৈ থাকে। 50% ব্যৱহাৰকাৰীয়ে, পৃথিৱীজুৰি 50% মোবাইল ব্যৱহাৰকাৰীয়ে স্মাৰ্টফোনটো কেতিয়াও বন্ধ নকৰে। ই 24 ঘণ্টা চলি থাকে, ৰাতি শুবলৈ অনবৰতে অন হৈ থাকে। 71% স্মাৰ্টফোনৰ ব্যৱহাৰকাৰীয়ে ফোনটো বিচনাত লৈ শুৱে, অৰ্থাৎ ফোনটোৰ লগত নিদ্ৰা সুখ তেওঁ পায়, ফোনটোৰ লগত লৈ পেলাই তেওঁ শুই থাকে। 71% ব্যৱহাৰকাৰীয়ে। মাজৰাতি ফোন চোৱা মানুহৰ সংখ্যা 40%। 40% স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে মাজনিশা সাৰ পায়ো মোবাইলটো মাজে মাজে চেক কৰে। শুবলৈ যোৱা বা শুই উঠাৰ 1 ঘণ্টাৰ ভিতৰত মোবাইলটো চেক কৰা মানুহৰ সংখ্যা 80%। 80%ৰ ভিতৰত আপুনি মই সকলো পৰোঁ। কাৰণ মোবাইলটো শুই উঠাৰ পৰা 1 ঘণ্টাৰ ভিতৰত চেক কৰা মানুহৰ ভিতৰত আপুনি মই নিশ্চয় পৰোঁ, অথবা শুবলৈ যোৱাৰ 1 ঘণ্টাৰ আগত চেক কৰাৰ ভিতৰত আপুনি মই নিশ্চয় পৰোঁ। 75% মানুহে স্বীকাৰ কৰিছে যে গাই থাকোঁতে তেওঁ জীৱনত কমেও এবাৰ, মিনিমাম ওৱান্স, কমেও এবাৰ টেক্সট কৰিছে, মোবাইলৰ পৰা তেওঁ মেছেজ পঠাইছে, যিটো অত্যন্ত ভয়ংকৰ। এয়া হৈছে স্মাৰ্টফোনৰ অকণমান টিপ অফ দ্য আইচবাৰ্গ, এই ব্যৱহাৰৰ বিৰূপ প্ৰতিক্ৰিয়া। আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে টিনেজাৰ্ছৰ ওপৰত, অৰ্থাৎ 13 বছৰৰ পৰা 19 বছৰ বয়সৰ যি ল'ৰা ছোৱালী শিক্ষাৰ্থী, তেওঁলোকৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে। এটা মাত্ৰ ফোন কল বাৰ্তাই দিনজোৰা ক্ৰিয়াৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। এইটো একদম খাটাং যে এটা যদি মেছেজ পালে, সেই মেছেজটো যদি তেওঁৰ মনত কিবা আঘাত লাগিল, অথবা খুব বেছি এক্সাইটমেণ্ট হ'ল, খুব বেছি উত্তেজিত হ'ল যে এনেকুৱা এটা হ'ল, সেই ঘটনাটোৱে তেওঁক দিনটো তেওঁক চেজ কৰি খেদি থাকিব। গতিকে দিনটো তেওঁ আন কথাত কাণ দিয়াৰ বা আন কথাত মন দিয়াৰ সময়তে এই বেয়া মেছেজটো অথবা অত্যন্ত উত্তেজক বাৰ্তাটোৱে তেওঁক অনবৰতে দিনটো তেওঁক খুন্দিয়াই থাকিব, যি কাৰণে আন কথাত তেওঁ মন পুতি লাগিব নোৱাৰিব। দ্বিতীয়তে, যদি নটিফিকেশ্যন আপুনি খুলি লয়, তেন্তে সেই নটিফিকেশ্যনৰ লগত জড়িত আৰু শ নটিফিকেশ্যন গোটেই দিনটো আহি থাকে। গতিকে আপোনাৰ সময় বৃদ্ধি হৈ গৈ থাকে মোবাইলৰ লগত। এইমাত্ৰ নটিফিকেশ্যনটো চাই আপুনি শেষ কৰিব নোৱাৰে, কাৰণ তাৰ লগত জড়িত আন কিছুমান নটিফিকেশ্যন আহি যায়, যিটোৱে আকৌ আপোনাক আৰু বেছি কিউৰিয়াছ কৰে, আৰু বেছি আপোনাক অনুসন্ধিৎসু কৰে, যিটো কাৰণে আপুনি মোবাইলটোৰ লগত সময় কটোৱাটো বাঢ়ি গৈ থাকে। এইটো শৃংখলৰ দৰে, চেইনৰ দৰে এই নটিছবোৰ আহি থাকে, আৰু সমগ্ৰ দিন জুৰি যদি আপুনি মোবাইলটোৰ লগত কটায়, তেতিয়াও এই নটিফিকেশ্যনবোৰ শেষ নহয়। যদি ল'ৰা ছোৱালীটোৱে যদি মোবাইলতে মূৰ গুজি থাকে গোটেই দিনটো, তেন্তে অভিভাৱকৰ খং উঠে। অভিভাৱকে কয় তুমি মোবাইল থোৱা, কোনোবাই মোবাইলটো টান মাৰি দলিয়াই পেলাই দিয়ে, কোনোবাই মোবাইলটো বেছি দেৰি চাই থকাৰ বাবে তেওঁলোকক খং ৰাগ কৰে। তেনেকুৱা অৱস্থাত অভিভাৱক আৰু সন্তানৰ মাজত এক সংঘাতৰ সৃষ্টি হয়, আৰু এই সংঘাতটো একেবাৰে কমন হৈ পৰিছে। অসমৰ নহয়, ভাৰতৰ নহয়, পৃথিৱীৰ ঘৰে ঘৰে অভিভাৱক আৰু সন্তান সন্ততিৰ সংঘাত, মোবাইল কেন্দ্ৰিক সংঘাত এটা গুৰুতৰ ঘটনা। ঘৰুৱা কামত মন নিদিয়াৰ বাবে পিতৃ মাতৃৰ লগত সংঘাত হয় 35%। কিবা কথাত ঘৰুৱা কাম নকৰে, অথবা কিবা এটা কৰিবলৈ গ'লে কৰি থৈ নাযায়, তেনেকুৱাত ল'ৰা ছোৱালীৰ লগত মাক বাপেকৰ সংঘাত হয়। ইয়াৰ পৰিমাণ হৈছে 35%। কিন্তু মোবাইল কেন্দ্ৰিক সংঘাত পিতৃ মাতৃৰ লগত 31%। কোনোবাই মোবাইল কিনি নিদিয়াৰ বাবে, কোনোবাই মোবাইলটো কমকৈ ব্যৱহাৰ কৰাৰ বাবে উপদেশ দিয়াৰ বাবে, অথবা মোবাইল কাঢ়ি লৈ যোৱাৰ বাবে, অথবা উন্নত মানৰ অতি সফিষ্টিকেটেড স্মাৰ্টফোন নিদিয়াৰ বাবে, ইত্যাদি ইত্যাদি বিভিন্ন কাৰণত 31% সংঘাত কিন্তু পিতৃ মাতৃৰ লগত হয়। 89% অভিভাৱকে মোবাইলৰ অতিৰিক্ত ব্যৱহাৰৰ বাবে নিজকে দায়ী কৰিছে, নতুবা যিগৰাকী ঘৰুৱা সহায়কাৰী ডমেষ্টিক হেল্প, তেওঁলোকক দায়ী কৰে। অভিভাৱকসকলে পলমকৈ হ'লেও বুজি পাইছে যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে অতিৰিক্ত 89% অভিভাৱকে মোবাইলৰ অতিৰিক্ত ব্যৱহাৰৰ বাবে নিজকে দায়ী কৰিছে, নতুবা যিগৰাকী ঘৰুৱা সহায়কাৰী ডমেষ্টিক হেল্প, তেওঁলোকক দায়ী কৰে। অভিভাৱকসকলে
পলমকৈ হ'লেও বুজি পাইছে যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে অতিৰিক্ত অত্যাধিক মোবাইল ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকে নিজেই দায়ী 50% অভিভাৱক পৃথিৱীজুৰি মোবাইলৰ অপব্যৱহাৰক লৈ উদ্বিগ্ন 58% শিক্ষাৰ্থীয়ে বাৰ্তাৰ তাৎক্ষণিক উত্তৰ দিয়াটো জৰুৰী বুলি ভাবে যে মেছেজটো আহিছে মই যদি লগে লগে ৰিপ্লাই নিদিওঁ তেতিয়াহ'লে আনটো পক্ষই বেয়া পাব পাৰে আৰু বেয়া পায়ো বহু দেৰি যদি মোবাইলৰ ৰিপ্লাই নিদিয়া উত্তৰ নিদিয়া তেন্তে আনটো পক্ষই ভাবে এওঁ মোক বেয়া পাইছে গতিকে ৰিপ্লাই দিয়া নাই অথবা তাৎক্ষণিকভাৱে যদি ৰিপ্লাই নিদিলে তেতিয়াহ'লে পাহৰি থাকিব পাৰে যেতিয়া তেওঁ 2-3 দিন পিছত যেতিয়া মনত পৰিব তেতিয়াহ'লে সময়টো বহুত পাৰ হৈ যায় আৰু ইতিমধ্যে আন পক্ষই ক্ষোভিত হোৱাৰ কাৰণবোৰ বহুত ইটোৰ পিছত সিটো যোগ হৈ গৈ থাকে 41% শিক্ষাৰ্থীয়ে মোবাইলত নটিফিকেশ্যন বেছিকৈ আহিলে ভাল পায় তেওঁলোকে নটিফিকেশ্যন নাহিলে দিনটো একেবাৰে বৰ হৈছো একো ধৰণৰ খা খবৰেই নাই এনেকুৱা ধৰণৰ মনত এটা আক্ষেপ হয় গ্ৰাফিক্সত দেখিব মোবাইলৰ অতিমাত্ৰা ব্যৱহাৰে কি কৰি পেলাইছে মোবাইলৰ অতিৰিক্ত ব্যৱহাৰে বন্ধুৰ লগত মিলা মিছা একেবাৰে কমাই আনিছে বন্ধু বান্ধৱ একেবাৰে নোহোৱা হৈছে কমি আহিছে কোনোবা যদি সৰু আগতে বহুত ডাঙৰ সমাজ আছিল ছাত্ৰ ছাত্ৰী এতিয়া সমাজখন সৰু হৈ পৰিছে আৰু মোবাইলৰ ফলত আৰু সৰু হৈ পৰিছে তেওঁলোকে শিক্ষাৰ্থীৰ সৃষ্টিশীলতা বাধাগ্ৰস্ত কৰিছে এটো খুব গুৰুত্বপূৰ্ণ কথা যেতিয়া এটা ফটো আৰু ভিডিও যেতিয়া ছবিৰ মাজত যেতিয়া মনটো আবদ্ধ হৈ পৰে তেতিয়া সৃষ্টিশীলতা বহু পৰিমাণে বাধাগ্ৰস্ত হয় আপুনি নিজকে সোধক যেতিয়া ৰামায়ণ মহাভাৰত টেলিভিছনত দিয়া নাছিল তেতিয়া ৰাম সম্পৰ্কে আপোনাৰ ধাৰণাটো কেনেকুৱা আছিল দুৰ্যোধনৰ চেহেৰাটো কেনেকুৱা হ'ব পাৰে ৰাৱণৰ চেহেৰাটো কেনেকুৱা হ'ব পাৰে এই সম্পৰ্কে আপুনি মনত কিছুমান কল্পনা কৰিছিল কিন্তু যেতিয়া টেলিভিছনত ৰামায়ণ মহাভাৰত আহি গ'ল তাৰ পিছৰ পৰা আপোনাৰ কল্পনা বাধাগ্ৰস্ত হ'ল আপুনি ৰাৱণ মানে টেলিভিছনৰ ৰাৱণটো ৰাম মানে অৰুণ গোবিল ইত্যাদি ধৰণৰ চেহেৰা কিছুমান আপোনাৰ মনলৈ আহিছে গতিকে যিকোনো সৃষ্টিশীলতা যিবিলাক শিক্ষাৰ্থীৰ সৃষ্টিশীলতা তাৰ সীমা ক'তো বান্ধি থোৱা নাই তেওঁলোকৰ মানুহৰ সকলোৰে সৃষ্টিশীলতা অসীম গতিকে এই অসীমক যেতিয়া সীমিত কৰি পেলাই এই বিশেষ ব্যৱস্থাটোৱে মোবাইল ফোন প্ৰয়োজনতকৈ অধিক বস্তু কিনি পেলাইছে অনলাইন ব্যৱস্থাৰ যোগে প্ৰয়োজনৰ কাৰণে নহয় ভাল দেখি ভাল পায় প্ৰয়োজনতকৈ মই হঠাৎ দেখি আছো গেঞ্জি এটা লাগে গেঞ্জিটো মই বজাৰৰ পৰা কিনি আনিলো কিন্তু আৰু এটা গেঞ্জি ভাল এটা গেঞ্জি মই মোবাইলত দেখিলো এইটো মৰম লাগিছে ধুনীয়া লাগিছে লগে লগে মই অনলাইনত কিনি পেলালো এইদৰে আপোনাৰ প্ৰয়োজন নথকা সত্ত্বেও কিছুমান বস্তু অনলাইনত কিনি পেলোৱা হৈছে ইয়াৰ বাবে অভিভাৱকৰ পৰিছে প্ৰেছাৰ আৰু অযথা বস্তু ক্ৰয় কৰা হৈছে শিক্ষাৰ্থীসকলে সৰহভাগে অনলাইন নিজৰ বেটছৰ নিজৰ পিয়াৰ গ্ৰুপৰ নিজৰ বন্ধু বান্ধৱৰ লগত তেওঁলোকৰ কথা বতৰাবোৰ অনলাইন যোগে হয় কিন্তু এইটো কথা সত্য নহয় যে তেওঁলোকে মুখামুখি হ'ব নোখোজে অথবা তেওঁলোকে লগ পাব নোখোজে লগ পালেও তেওঁলোকে যদি লগো পায় টেবুলত চাৰিওকাষে কফি একাপ লৈ বা চাহ একাপ লৈ যদি বহে অথবা কোনোবা পুলত অথবা গছৰ তলত যদি বহেও তেনেহ'লেও কিন্তু তেওঁলোক আটাইবোৰ মোবাইলতে ব্যস্ত হৈ পৰে গতিকে এইটো এটা নতুন পৰিঘটনা যিটো আমাৰ সকলো টিনেজাৰ্ছক সকলো শ্ৰেণীৰ সকলো অঞ্চলৰ টিনেজাৰ্ছক গ্ৰাস কৰি আনিছে এতিয়া আহক আন এটা বিষয় লৈ আহোঁ আপোনালোকে গ্ৰাফিক্সত দেখিব যে মোবাইলত আটাইতকৈ সহজে পোৱা নিষিদ্ধ বিষয় এতিয়া শিক্ষাৰ্থীৰ হাতলৈ গুচি আহিব পাৰে এইটো আপুনি মই কোনো বাধা দিব নোৱাৰো শ্বেয়াৰ্ড মোবাইল আপোনাৰ ঘৰত গোটেই ঘৰখনৰ ভিতৰত এটা স্মাৰ্টফোন আছে আৰু আপুনি কামলৈ ওলাই গৈছে আপোনাৰ ঘৰত থকা ল'ৰা ছোৱালীৰ হাতত স্মাৰ্টফোন দি গৈছে কাৰণ সি বা তাই এতিয়া ক্লাছ কৰিব লাগিব আপুনি অফিচৰ পৰা ঘূৰি আহিল 5টা বজাত বা কামৰ পৰা ঘূৰি আহিল এই 9টাৰ পৰা 5 বজালৈকে তেওঁ কেৱল শিক্ষাতে ব্যস্ত আছিল নে আন কিবা কামতো ব্যস্ত আছিল নে আন কিবা নিষিদ্ধ বিষয়তো তেওঁ মনোনিৱেশ কৰিছে এই কথাটো চেক কৰা এই কথাটো চোৱাৰ আপোনাৰ কোনো উপায় নাই এই 2020 যিটো সমীক্ষা তাৰ পৰা এইটো কথা প্ৰমাণ হৈছে যে 84% অভিভাৱক এতিয়া নিষিদ্ধ বিষয়ক লৈ উদ্বিগ্ন তেওঁলোকে বুজি পাইছে যে ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ল'ৰা ছোৱালী কিন্তু নিষিদ্ধ বিষয়ত মনোনিৱেশ কৰিব পাৰে 60% অভিভাৱকে কোনো প্ৰতিৰোধ বা নিয়ামক ব্যৱস্থা লোৱা নাই মানে ল'ব নাজানে অথবা কেনেকৈ ল'ব লাগে সেই কথাটো তেওঁ কোনো সাজেষ্ট কৰা নাই আপুনি মই হয়তো লোৱা নাই যে ইয়াৰ নিয়ামক ব্যৱস্থা কি হ'ব পাৰে বা ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা কি হ'ব পাৰে
এটা কথা ভাল খবৰ পৃথিৱী জোৰা সমীক্ষাত এইটো কথা ওলাইছে যে 61% অভিভাৱকে ল'ৰা ছোৱালীৰ ওপৰত নজৰ ৰাখে তেওঁলোকে মোবাইল চোৱাৰ সময়ত তেওঁলোকে নজৰ ৰাখে এই কথাটো কিমান দূৰ বিশ্বাসযোগ্য মোৰ সন্দেহ আছে কাৰণ আন এজন মানুহে মোবাইলটো চাই থাকিলে তেওঁ কি চাই থাকে তাৰ উমান লোৱাটো সিমান এটা সহজ কথা নহয় দুখৰ খবৰ যে স্মাৰ্টফোন ব্যৱহাৰ কৰি গাড়ী চলাওঁতে টিনেজাৰ্ছৰ এই 13 to 19 13 পৰা 19 বছৰ বয়সৰ প্ৰতিদিনে 11 জন যুৱক যুৱতীৰ মৃত্যু হয় পৃথিৱী জুৰি মোবাইলৰ লগত অতিৰিক্ত সময় মাত্ৰাধিক মোবাইল ব্যৱহাৰ কৰা লোকৰ মাজত মানসিক অশান্তি বেছি হয় আৰু আত্মহননৰ প্ৰৱণতা 49% বৃদ্ধি পায় এজন স্বাভাৱিক মানুহৰ যিটো আত্মহননৰ প্ৰৱণতা যদি এক থাকে তেনেহলে মোবাইলৰ অতিমাত্ৰা ব্যৱহাৰকাৰীজনৰ আত্মহননৰ প্ৰৱণতা হ'ব 49 বহুত বেছি এই ফিগাৰটো সোশ্যাল মিডিয়াত ব্যস্ত টিনেজাৰ্ছৰ অৱসাদ ডিপ্ৰেছন আটাইতকৈ বেছি হোৱাৰ আশংকা বেছি সোশ্যাল মিডিয়াত বেছিকৈ ব্যৱহাৰ নকৰা টিনেজাৰ এজনৰ যদি অৱসাদ ডিপ্ৰেছন যদি 1% থাকে তেনেহলে সোশ্যাল মিডিয়াত বেছি সময় কটোৱা মানুহৰ বা টিনেজাৰ্ছৰ ডিপ্ৰেছনৰ প্ৰৱণতা অৱসাদৰ প্ৰৱণতা 27% বেছি থাকে অৱসাদত ভোগা প্ৰতি 4 জন টিনেজাৰ্ছৰ ভিতৰত 3 জনেই অতিৰিক্ত মোবাইল ব্যৱহাৰ কৰি মাত্ৰাধিক মোবাইল ব্যৱহাৰ কৰা 75% 4 জনৰ 3 জনেই অতিৰিক্ত মোবাইল ব্যৱহাৰ কৰাৰ বাবে অৱসাদত ভুগিছে মোবাইলৰ অতিৰিক্ত ব্যৱহাৰকাৰীসকলে টিনেজাৰ্ছৰ ভিতৰত 7 ঘণ্টা সম্পূৰ্ণ টোপনি যাব নোৱাৰে তেওঁলোকৰ টোপনি কম হয় আৰু যাৰ ফলত নিদ্ৰাহীনতাত ভোগাৰ বাবে তেওঁলোকৰ আন আনুষংগিক ৰোগবিলাক দেখা দিয়াৰ আশংকা থাকে প্ৰিয় দৰ্শক ইয়াৰ অৰ্থ এটো নহয় যে ৰাজ্য চৰকাৰে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক মোবাইল দিয়াটো আমি বিৰোধিতা কৰিছো আমি সময় থাকোতে এই কথাটো উনুকিয়াই দিব খুজিছো যে মোবাইল দিয়াৰ আগতে চৰকাৰে আৰু কৰ্তৃপক্ষই যেন এই দিশবিলাক মনত ৰাখে লগতে মোৰ বা আপোনাৰ দৰে অভিভাৱকৰ দায়িত্ব নিশ্চয় আছে সাৰাংশ ইমানতে সামৰিছো নমস্কাৰ